তাৰপিছত আৰু মাহীয়ে নাই ঘৰলৈ যাওঁ আজুৱে নাই ঘৰলৈ যাম এতিয়া আৰু ক'ত যাম খুৰাটো ঠিক কৰিব গৈছে এতিয়া যাওঁ এনাই ঘৰলৈ এনাই ঘৰৰ পৰা যাম মাহী ঘৰলৈ আৰু আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ গতিকে চাই থাকিব হাতত যাওঁ ওলাইছোঁ দেই আহিছা এতিয়া আমি পালোহি এনাই ঘৰ আমাৰ এগৰাকী এনাই হয় দেই এয়া এনাই এইফালে মামী নমস্কাৰ হৈছে মামীৰ ফুলনি বাগিচা খুব সুন্দৰকৈ ৰুই থৈছে দেখিবলৈ খুব ধুনীয়া লাগিছে আপোনালোকৰ কেনেকৈ পালে জনাব আৰু মামী ঘৰত মানে এনাই ঘৰত বেছি সময় নৰওঁ মামাক লৈ যাবলৈ ওলাইছোঁ আমি আহিছোঁ ডিব্ৰুগড় যাম যিহেতু আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে পাই থাকে টকলো লেংটো পেংটো বাই বাই দি দিয়া বাই এনাই ভগা এটা চকু খুচিলে দেই খুচি পানি তুলিলোঁ এইখিনি যাওঁ দিয়ক আমি আহি পাই চাহ খাই আজৰি হৈ এতিয়া মানে অকণমান ভিডিঅ'টো কৰোঁ ভাবিছোঁ এইফালে আমাৰ মহা একদম কামত বিজি দেই এইফালে আমাৰ ভাইটি চুনু চাহ খাই আছে দুইজন কামত লাগি আছে আৰু বাৰীখন দেখুৱাই আছোঁ দেই কিমান ধুনীয়াকৈ বনাইছে চাব হা আৰু ভাল পালে লাইক কৰি দিব কৈ দিয়ক চুনু কৈ দে ঠিক আছে এইফালে সোমাই আহিয়ে এখন পাব তামোলৰ বাৰী এইখিনি গোটেইখিনি তামোল কেইজোপা আছে টোটেল 300 আছে হয় নাই ইয়াত 300 আছে দেই তাৰপিছত এইফালে ডাঙৰ ডাঙৰ কিছুমান গছ আছে এইফালে কঁঠাল গছ টেঙা গছ জলফাই গছ কঁঠাল গছ বেছি আছে হ'বলা কঁঠাল বহুত আছে আৰু ৰবাব টেঙা গছজোপা কিমান ডাঙৰ চক নাই একেবাৰে আম গছৰ নিচিনা এইটো হৈছে কুকুৰা গঁৰাল ছাগলী গঁৰাল ছাগলীকেইজনী নাই আৰু এটা বিশেষত্ব দেখাম দেই এজোপা হৈছে ভাং গছ ভাং কোনোবাই ভাং খায় নেকি শিৱৰাত্ৰিত ভাল আছিলে ইয়াত আহিবৰ কাৰণে দেখিছে ভাং গছ পুলিচে দেখিলে বজাব আকৌ এইফালে পাণ ৰুইছে পাণখিনিও দেখুৱাই দিওঁ ৰ'ব এইখিনি পাণ সেইখিনি এইকেইজোপা পাণ আৰু বাৰীখন বহুত ডাঙৰ হয় হা এইখিনিতো অকণমান হয় এনেকৈ গোটেইখিনি পাৰিছে এইজোপা মহানিম বহুত মানে লাগতিয়াল গছ আছে ইয়াত এইজোপা কি বঙালী এনা নেকি কি কয় এনা গছ এইবোৰ কিবা ঔষধত আহে নহয় সেইজোপা হৈছে অঁ মুগা খেতিও আছে মই মুগাটো দেখুৱাম হা আপোনালোকক এইজোপা হৈছে এৰেনা মানে মুগাই খায় পলুৱে খায় পলু মুগা নহয় পলুটোৱে খায় অঁ আৰু এইফালে গছ ৰঙা কল ৰঙা হয় লাগিলেও ৰঙা কলটোও ৰঙা এইকেইজোপা ডালিম এইখিনি গোটেইখিনি ডালিম লাগিছে বহুতকেইটা লাগিছে চৰাই বাঁহ এটাও আছে ইয়াত এইকেইটা ডালিম ধুনীয়াকৈ বহুতখিনি লাগিছে ডালিম খাবলৈ বহুত ডাঙৰ হয় দেই ডালিমটো এতিয়াতো সৰু হৈ আছে এইকেইজোপা আৰু এইজোপা হৈছে ৰঙা
ৰঙা ৰঙা গছজোপাও ৰঙা। তাৰপিছত এইফালে হৈছে এইটো নৰা বগৰী। ঠাই ঠাই বেলেগ কয় চাগে, কিন্তু ইয়াত নৰা বগৰী বুলি কওঁ আমি। সেইটো ইয়াতো লাগিছে, ছিজন হৈছে কাৰণে লাগিছে লাহে লাহে। এইগৰাকী আমাৰ মাহী কাঁহী বাতি ধুই আছে হা। দেখুৱাম আপোনালোকে বেত গুটি চিনি পায় নাই? বেত গুটি চামগৈ বলক, আহি আছোঁ। কঁঠাল খাব নি? কঁঠাল কঁঠাল মোৰ ফেভৰেট হয় কঁঠাল। এইজোপা কঁঠাল গছ, এইজোপা হৈছে আম। আৰু আছে ইয়াত চজিনা গছ আছে। ধুনা গছ কোনজোপা? সেইজোপা ওখজোপা, সেইখিনি অমৰা নেকি? সেইকেইজোপা এতিয়া যাম। বেতগুটি লাগি আছে নে? পাৰিব পাৰিনে? পাৰি দিয়ক না এথোক। বেতগুটি খাই কোনে ভাল পায়? আগতে সৰুতে স্কুলত যে বেতগুটি খাবলৈ কিমান যে মানে লগৰখিনিৰ লগত গৈ গৈ খাওঁগৈ, ছিঙিবলৈ ইমান অসুবিধা। কাঁইট আছে। এইবিলাক বেতগছ। বেতগছটো চিনি পায়, কিন্তু বেতগুটিটো খাই ভাল লাগে, পকাটো। অঁ, আৰু এইফালে আমাৰ ভাইটিয়ে আহি আছে। এইটো পাৰ নাই এটা, এইটোক পাৰচোন, বহুতখিনি আছে। মই দেখুৱাইছোঁ ৰ'ব। এইজোপা হৈছে বনপিঠা গছ। কি কয় জানো, নাজানো হা, এনেই আমি বনপিঠা বুলি কওঁ। খাবলৈ অকণমান আঠা আঠা টাইপ। আৰু সেইজোপা হৈছে ধুনা গছ। এইকেইজোপা 4জোপা। কি ধুনাটো? শিপাৰ পৰা ওলায়। অঁ, এইখিনি ধুনা গছ। আৰু এইখন তামোলৰ বাৰীখন, এইখিনি গোটেই তামোল 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 তামোল। এজোপা হৈছে চজিনা বিক্ৰী কৰা গ'ল, মানে মহাহঁতৰ মানে বজাৰত বিক্ৰীও কৰে। এইখিনি অলপ অলপ লাগি আছে। বাৰীখন চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। কৈ দে আৰু কি কৰিব লাগে? ছাবস্ক্ৰাইব কৰিব বুলি কৈ দে। আমাৰ ই পঢ়া শুনাত বাদ দিলে হা, এই পঢ়া শুনা নকৰে, এই খেতিত লাগিছে। আৰু এইখিনি হৈছে বাঁহৰ গছ। এইখিনি বাঁহ, এইখিনি গোটেইখিনি হাবি নহয়, কি হ'ব, বাঁহনি। এইখিনি বাঁহনি, অকল বাঁহ আছে সেইটো চাইড। কুকুৰা ঘৰ এইকেইটা বেতগুটি দুটামান পকিছে। সেইখিনি বেতগুটি। ভেকুৰী অঁ, কি আছে? কোমোৰা। এইখিনি হৈছে টেঙা। এইকেইজোপা টেঙা গছ। এইফালে কল, এইজোপা আম। এইটো হৈছে গোহালি, এইটো গৰু গোহালিত কিন্তু ফেন এখনো লগাই থোৱা আছে দেই, গৰুকেইটাক মহে নাখাবৰ কাৰণে। আৰু এইটো হৈছে ছাগলী গঁৰাল। অঁ, আৰু এইফালে আছে কুকুৰা। কুকুৰা কিমান আছে? কুকুৰা আছে 80টামান। 80টামান আছে ন? এই হেৰিটো আছে নাই? অঁ, লোকেলটো। ভিতৰত কি আছে? আছে নি সোমাই? এইখিনি কুকুৰা। এইখিনি কুকুৰা লোকেল হা, এইখিনি লোকেল কুকুৰা। আৰু ওলাই গ'ল চাগে ন বাকীবোৰ? এইখিনি পোৱালি। এইফালে আছে হাঁহ, ঢাকি থৈছে। এইজোপা জাতিলাওৰ, এইকেইটা লাগি আছে। দীঘল জাতিলাও, এহাতমান বেছিহে হ'ব। মোৰ এহাততকৈ বেছি হৈছে।
ধুনা গছ কেইজোপা দেখুৱাইছোঁ। বেল পকিছে নি? পাৰিব পাৰি নে? অঁ এইটা বেল খাবলৈ কিন্তু বিৰাট ভাল লাগে। এই হেৰিয়াৰ লগত খাই নহয় এনেকৈ মানে চাটনি বনাই খায়। এইজোপা কমলা ন? সেইটো চাইডে যাওঁ। এইফালে মেল পাতিছে। যিমানটো পানী উঠে মোমাই কি বনাব? গাহৰি। কিহৰ লগত? গাহৰি। গাহৰি কোনে খায়? এইবিলাক কি কৰি আছ? কোমোৰা কুটিছোঁ, কোমোৰা হাঁহৰ লগত কোমোৰা।